ঐ বিয়া পাতি দে মোক দেউতা বিয়া পাতি দে ঐ পাতি লোৱা ভণ্টিবোৰ এনুব বিচাৰে ঐ বিয়া পাতি দে মোক দেউতা বিয়া পাতি দে বিয়াখন পাতিয়ে ল'ব লাগিব আৰু ঘৰৰ মানুহবোৰ ক'লেও বুজি নাপায় নেকি ইমান গান গাওঁ বোলো বিয়া পাতি দে মোক দেউতা বিয়া পাতি দে নুবুজে মোৰ কথা কেতিয়াও নুবুজে ঘৰখনত বোৱাৰী এজনী লাগে এই মোৰ নিচিনা এই ডেকা ল'ৰাটোৱে কথাটো অনুভৱ কৰিছোঁ আৰু ঘৰৰ মানুহবোৰে বুজি নাপায় হেই মা তুমিহে ক'ত গৈছিলা বজাৰ কৰিবলৈ গৈছিলোঁ তোকতো এনেই পুহিছোঁহে একো এটাতো কাম কৰি দিব নোৱাৰোৱেই সেই মা তেনেকৈ কিয় কোৱা সেইকাৰণেতো কওঁ ন বিয়াখন পাতি দিয়া একো এটা কামৰ মানুহ নহয় আৰু তাক বিয়া পাতি দিব লাগে তোৰ নিচিনাটো কোনে ছোৱালী দিব বেকাৰ ঘৰতে পেট পাতি পুহি আছ একো এটা কামৰ মানুহ নহয় তই অইনটো বাদ দিয়া আমাৰ ঘৰৰ বজাৰকেইটাকে কৰি দিব নোৱাৰে সি আৰু শুন কিবা এটা সোনকালে কৰ এনেকৈ পেট পোহাই তোক ঘৰতে সদায় ৰাখিব নোৱাৰোঁ নহ'লে ঘৰৰ পৰা আজি ওলাই যা अरे माँ ऐसे तुम हमको हर रोज क्यों ऐसा बोलता है ना हमारी जो ये दिल है ना कितना दुख पहुँचता है तुम क्यों समझ नहीं सकते हो माँ हे माँ সোনকালে বিয়াখন পাতি দিয়া কোনজনীনো তোলে আহে মই তাকো চাম নহয় ঠেং ভাঙিম চবৰে ঠেং ভাঙিম মা এনেকুৱা মাক থাকিলে বাৰু কোনটো ল'ৰা উন্নতি হ'ব জান মৰিলেকে ফোন এটা কৰি লওঁ কিমান চেষ্টা কৰিছোঁ বিয়াখন বোলো পাতো তাই কাৰণেও নুবুজে লা 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 হেল্ল' জান মৰি কি কৰিছা তোমাৰ মাথাটো কৰিছো জান তুমি মোক এনেকে কৈছা আৰু কেনেকে ক'ব লাগে তোমাক কেনেকে ক'ব লাগে ফেচবুকত সেই ছোৱালীকেইজনী কেলে কমেণ্ট কৰি আছা তুমি সেইবোৰতো মই এনেই টাইম পাছ বোলো তাইক এনেই কমেণ্ট এটা দিওঁ তোমাক বৰ মৰম লাগিছে কাপোৰযোৰে তোমাক বৰ খুৱাইছে তোমাৰ চকুকেইটা কিয় ইমান ধুনীয়া লেপটপ পিন্ধিমাচোন তোমাক বৰ ধুনীয়া লাগে এইবোৰ কি মানে কি জানো আজি পা মই কাকো কমেণ্ট নকওঁ না মই মোবাইল চুম মই একোৱেই নুচো কেলা ফেক একাউণ্ট এটা খুলিবহে লাগিব আৰু কুকুৰনে 14 বছৰ দাঁতত পুতিলেও ভুল নহয় আৰু তুমি কুকুৰতকৈ চোকা तुम मुझको ऐसे क्यों बोलती हो मैं आजिए देखती कोई नुखुलू फेसबुक नालागे हेबो মোক মাত্ৰ তোমাক লাগিব তোমাক একেবাৰে নেজনী নালাগে মোক তোমাক আজিয়ে ব্লক কৰিছো নকৰিবা মোক ফোন চোন গুড বাই মজা কালি ফেচবুকত মণিমালাৰ নাম্বাৰটো লৈছিলো এতিয়া তাইক ফোন মাৰিব লাগিব জনমে মৰম দিও মলাম মই তোৰ অভিমান মইনা কলেজা ফোনটো ৰিচিভ কৰা আকৌ ইমান দেৰি লগাইছা তুমি হেল্ল' হেল্ল' আপুনি কোনে ক'লে বাৰু নাম তুমি ৰাচু নাহি হোগা না মইনা কালি যে ফেচবুকত তোমাৰ পৰা মই নাম্বাৰটো লৈছিলোঁ মই মইনা দা কওক কি কৰিছে এই দাদা চাদাইবোৰ নক'বা ডাইৰেক্ট মাতিবা মইনা নহয় এনেই প্ৰথমতে আপোনাৰ নাম কাঢ়ি মাতিবলৈ বেয়া লাগে ন আৰে বাবা তুমি মোলৈ লাজ নকৰিবা না মইতো তোমাক পাৰ্মিশ্যন দি দিছোঁ না আজিৰ পৰা মইনা বুলি মাতিবা মইনা ঠিক আছে হ'ব দিয়ক মইনা বুলিয়ে মাতিম এতিয়া পিছে তুমি কি কৰি আছা নাই মই এনেই ৰুমতে আছোঁ আপুনি কি কৰিছে অলপ ফিটাহি মাৰিব লাগিব মই তোমাৰ এই এনেই গৰম যে আজিৰ দিনটো তাকে এচিটো লগাই অলপ ৰুমটোতে বহি দিছোঁ আচ্ছা আৰু গৰম বৰ পৰিছে আজি মোৰো বহুত গৰম উঠিছে মানে গৰম চৰম ইমান এটা মোৰ ফিল নহয় মানে এচিতে থাকোঁ যে তোমালোকৰ এচি আছে নাই আমাৰ এচি নাই মই এতিয়া ফেন চলাই বহি আছোঁ আৰে মণি তুমি চিন্তা নকৰিবা এতিয়াৰ পৰা তোমাক মই এটা এচি সোনকালে গিফ্ট কৰি আছোঁ আৰে নাই নালাগে সেইবোৰ নালাগে কেলে আকৌ আপোনাৰ লগত মই আজি চিনাকি হৈছোঁ গিফ্ট চিফ্ট এইবোৰ নালাগে দেই তাতে ইমান দামী গিফ্ট মাই গড না আৰে
মনি তুমি চিন্তা নকৰিবা মই কৈছো না একদম তুমি চিন্তা নকৰিবা হা আৰু মনি কথা এটা কওঁ হা তোমাৰ মাতটো বৰ ধুনীয়া ইছ হ'ব থেংক ইউ বাকী তুমি মানে একচুৱেলি ছিংগল আছা নে বয়ফ্ৰেণ্ড আছে তোমাৰ মোৰ বয়ফ্ৰেণ্ড আছে কি যে ভুল কৰিলো মই জীৱনত হেল্ল' হেল্ল' জানমণিয়ে ফোন কৰিছে আকৌ বিজি পাব এতিয়া মোক মেছেজ ভগৱান মণি হেৰি মোৰ অফিচৰ পৰা ফোন এটা আহিছে মই তোমালৈ পাছত ফোন কৰি আছোঁ হা একদম তোমাৰ লগত ভালকৈ কথা পাতিম মই দেই হয় নেকি হ'ব ঠিক আছে ভাল লাগিলে কথা পাতি মোৰো বহুত ভাল লাগিলে মই তোমাক পাছত কল কৰি আছোঁ হা ঠিক আছে বাই ভগৱান কি হ'ব এতিয়া মোৰ কি বুলি কয় এতিয়া হেল্ল' কাৰ লগত বিজি আছিলা তুমি আৰে মই ফোন এটা আহিছিলে মোৰ তোমাক মই ব্লক কৰিছো বুলি ক'লো আৰু তাৰপিছত তুমি মোক কল এটা নাই কৰা মই তোমাক চালোহে তুমি মোক কিমান এনেকুৱা মোৰ লগত কেনেকৈ কৰিব পাৰা সেই নাই মই তোমাক পাছতে কল কৰিম বুলি ভাবিছিলোঁৱেই তাৰপাছতে তোমাৰ আচলতে মোৰ ফোনটো আহি গ'ল না নাই মই তোমাৰ লগত থাকি মোৰ জীৱনটো আৰু মই শেষ কৰিব নোৱাৰো মই নাথাকো হে মণি জানমণি শুনাচোন কোন মণি নহয় তোমাৰ নাম জানমণি ন মই সেইকাৰণে মৰমতে মণি বুলি মাতিছোঁ আজি তুমি মোক ক'বই লাগিব কোন মণি তুমিতো আনকালে মোক মণি বুলি নামাতা কিয় কোন মণি কোৱা আৰে মণি কোনো নাই তোমাৰ নাম জানমণিতো মণি হৈ গৈছে না আজি মৰমবোৰ তোমাৰ কাৰণে মোৰ বাঢ়ি গৈছে আচলতে কি জানা জানমণি ওচৰত থাকিলে আচলতে মৰমবোৰ বুজি পোৱা নাযায় তুমি যে দূৰলৈ গুচি গৈছিলা ন এতিয়া মই মানে কিমান কান্দিছোঁ কিমান দুখ লাগিছে মোৰ ভিতৰি মই জানিছোঁ তো মানে সেই মৰমবোৰ তোমালৈ এতিয়া মই বুজি পাইছোঁ মোক একদম বেয়া নাপাবা জানমণি তোমাৰ আৰু মোলে মৰম একো নাই তোমাৰ মোলে কোন মণি এজনী মণি লগতে থাকা তুমি মোৰ লগত নালাগে থাকিব কৈ দিয়া সঁচাই কথা কৈ দিয়া তুমি জানমণি তুমি বহাগৰ জানমণি তুমি মৰমৰ জানমণি মণি কিয় নুবুজাও তুমি মোৰ বুকুৰ সোণৰ খনি বুজাচোন হ'ব আজিৰ পৰা যাতে নেক্সট টাইম তুমি মোৰ লগত এইবোৰ নকৰা আৰু মোক কেতিয়া বিয়া পাতিবা সোনকালে কোৱা বিয়া সোনকালে পাতিম তোমাক মই আজি ঘৰত কৈছোঁ তোমাক মায়ে কৈছে যে আৰু মানে সোনকালে মোক বিয়াখন পাতি দিব আৰু তুমি মোক বহুত দিনৰ পৰা মাৰ লগত চিনাকি হ'ম কৰাম বুলি কৈ আছা কিন্তু তুমি মোক কৰাই দিয়া নাই কোৱা আজি ক'বই লাগিব কেতিয়া চিনাকি কৰাই দিবা মোক নিবা কেতিয়া মোক চিনাকি কৰাবা কেতিয়া ঈশ্বৰ মই কতে মৰো কৰাম মই তোমাক অতি সোনকালে কৰাম ৰ'বা মায়ে মাতিছে মই তোমাৰ লগত পাছত কথা পাতিম হা সদায় এনেকে কৈ তুমি মোক ঠগি আছা কেলে ঠগি আছা তুমি মোক সদায় এনেকে ভগৱান মই যামগে চাগে